নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আজি ডক্টৰ প্ৰফুল্ল গোস্বামীদেৱে লিখা জনসাহিত্য নামৰ পাঠটি পঢ়াবলৈ লৈছোঁ। জনসাহিত্য ৰাইজৰ সাহিত্য। বিশেষভাৱে লিখা পঢ়া জনা শিক্ষিত মানুহৰ ৰচনা নহয়। গতিকে জনসাহিত্য বুলি ক'লে আমি ৰাইজৰ সাহিত্য বুলিয়ে ক'ব পাৰোঁ, য'ত লিখা পঢ়া জনা শিক্ষিত মানুহৰ ৰচনা নহয়। আমি সাধাৰণতে সাহিত্য বুলিলে ছপা কিতাপত পঢ়িবলৈ পোৱা গল্প, কবিতা, নাটক আদিকে বুজোঁ। কিন্তু এইবিলাকত বাদেও গাঁৱলীয়া নাইবা চহৰীয়া মানুহৰ মাজত আৰু এক প্ৰকাৰৰ সাহিত্য এতিয়াও জীয়াই আছে। এইবিলাক হৈছে মুখে মুখে ৰচনা কৰা আৰু মুখ বাগৰি জীয়াই থকা পুৰণি নামপদ, মালিতা, ফকৰা, বচন, সাঁথৰ, সাধুকথা এই পৰম্পৰাগত ৰচনাবিলাকেই জনসাহিত্য। গতিকে এইখিনিতে এটা প্ৰশ্ন হয় যে জনসাহিত্য মানে কি? জনসাহিত্য মানে হৈছে যে মানুহৰ মুখে মুখে ৰচনা কৰা আৰু মুখ বাগৰি জীয়াই থকা পুৰণি নাম, পদ, মালিতা, ফকৰা, বচন, সাধুকথা এইবিলাক পৰম্পৰাগত ৰচনাবিলাকেই হৈছে জনসাহিত্য। ই জনকৃষ্টিৰ এক উল্লেখযোগ্য অংগ। গতিকে ই কি বুলি কৈছে? জনকৃষ্টিৰ উল্লেখযোগ্য অংশ বুলি কৈছে। কথাৰ লাচত আমি যোজনা বা ফকৰা ব্যৱহাৰ কৰোঁ। মনত ৰং লাগিলে ঘোষাই পাকি আওৰাওঁ। ল'ৰা নিচুকাব লাগিলে বুঢ়া বুঢ়ী বা তেনে সাধুকথা এটি কওঁ। চহৰৰ মানুহৰ মাজত এইবিলাক চলাচল কমি আহিছে, কিন্তু অনাক্ষৰী চহা লোকৰ মাজত এইবিলাক এতিয়াও সজীৱ হৈ আছে। গতিকে ফকৰা যোজনা আমি কি কৰোঁ? বা বনঘোষা, মনত ৰং লাগিলে আমি এইবিলাক গাওঁ। বা ল'ৰা নিচুকাবৰ কাৰণে বুঢ়া বুঢ়ীবিলাকেও কি কয়? সাধুকথা কয়। এইবিলাক এতিয়াও কি কৰিছে? অনাক্ষৰী যিবিলাক লিখা পঢ়া নজনা চহা লোক, তেওঁলোকৰ মাজত এতিয়াও জীয়াই আছে। শিক্ষিত সাহিত্যিকে কেতিয়াবা মন গ'লে এইবিলাক ব্যৱহাৰ কৰে। কোনোবাই হয়তো বিহুগীত দুফাকি সুমুৱাই গল্প এটাকে লিখে। আকৌ গোহাঁই বৰুৱাৰ নিচিনা লিখকে তেঁতুল তামুলীৰ লেখীয়া সাধুকথা এটি লৈ নাটিকা এখনকো সাজে। কিন্তু এই ব্যৱহাৰত স্বাভাৱিকতা নাই, কিয়নো জনসাহিত্যৰ পটভূমি হৈছে গাঁও আৰু পথাৰ। তাৰ প্ৰেৰণা হৈছে জনসাধাৰণৰ সুখ দুখ, আশা নিৰাশা, কাম কাজ, প্ৰেম বিৰহ। বিশেষ এটা সামাজিক আবেষ্টনী লৈহে এইবিলাকৰ সৃষ্টি হয়। সেই আবেষ্টনী ভাগি গ'লে গীতপদবিলাকৰ সাৰ্থকতা টুটে। অৰ্থাৎ মানসিকতাৰ যি এটা স্তৰত এইবিলাকৰ সৃষ্টি হয়, কিবা কাৰণত যদি তাৰ পৰিৱৰ্তন হয়, তেনেহ'লে গীতপদবিলাক ক্ৰমে লোপ পাই আহে আৰু নতুনকৈ সৃষ্টি হয়। লিখা পঢ়া নজনা সাধাৰণ মানুহে দেওভূতক বিশ্বাস কৰে। গতিকে আমাৰ গাঁৱত যিবিলাক লিখা পঢ়া নজনা মানুহ আছে, সেই মানুহখিনিয়ে কি কৰে? যে দেওভূতক বিশ্বাস কৰে। তেনে মানুহে এফালে নামঘৰত নৈবেদ্য আগবঢ়ায় আৰু আনফালে থলৰ দেৱতাকো পূজা ভাগি দিয়ে। গতিকে সেই গাঁৱৰ মানুহবিলাকে কি কৰে? নামঘৰত এখন শৰাই দিয়ে। তাৰ উপৰিও তেওঁলোকে কি কৰে? থলৰ দেৱতাক পূজাই ভাগ দিয়ে। যদি শিক্ষা পায় আৰু হয়তো চহৰলৈ আহি মানুহজনৰ মন সলনি হয়, তেতিয়া আৰু আহঁত গছৰ ওপৰত থকা দত বা খালত থকা যখিনীৰ বিষয়ে কাহিনী ওলাবৰ কাৰণ নাইকিয়া হয়। গতিকে চহৰৰ মানুহবিলাকে কি কৰিছে? এই কথাবিলাক বিশ্বাস নকৰে। সেইদৰে গাঁৱত থাকিলে বিহুৰ সময়ত যি উখল মাখল লাগে আৰু চ'ত মাহত বসন্তৰ সমাগমত খেতি পথাৰত বৰষুণ পৰিলে প্ৰাণ যিদৰে উল্লাসিত হয়, চহৰত দোকানী বা কেৰাণী হৈ কাল কটাবলগীয়া হ'লে সেইদৰে নহয়। গতিকে গাঁৱত থাকিলে কি হয়? নানান ধৰণৰ আনন্দ উৎসৱ কৰে। কিন্তু চহৰত যিবিলাকে কি কৰে? চাকৰি কৰে বা দোকান দিয়ে, সেইবিলাকে তেনেদৰে কাল কটাবলগীয়া নহয়। সেইদৰে নহ'লে বনঘোষা আৰু বিহুগীতৰ মাদকতাও টুটি আহে।
গাঁৱত সদায় শুনি শুনি বসন্তৰ প্ৰেৰণাত খেতিয়কজনে হয়তো বনঘোষাৰ ঠাঁচতে নিজৰ হিয়াৰ উদ্যান ভাৱ প্ৰকাশ কৰে। কিন্তু তেওঁ বা তেওঁৰ ল'ৰাই চহৰলৈ আহি পূৰ্বৰ আবেষ্টনী পাহৰি পেলালে, বনঘোষা আৰু নাগায়। হয়তো বিহু নাচ আৰু বিহু নামক মঞ্চত তুলি সাংস্কৃতিক অনুষ্ঠান পাতে। কিন্তু কি কৈছে যে গাঁৱত থাকিলে যে বনঘোষাই গাওক বা বিহুগীতেই গাওক তেনেধৰণৰ গাব। কিন্তু যেতিয়া সেই ল'ৰাজন চহৰলৈ আহে তেতিয়া তেওঁ আগৰ সেই আবেষ্টনীবিলাক পাহৰি পেলায় আৰু তেতিয়া হয়তো বনঘোষা নাগায়। বিহু নাম আৰু বিহু নাচক তেতিয়া কি কৰিব, মঞ্চত তুলি সাংস্কৃতিক অনুষ্ঠান পাতে। আবেষ্টনীৰ পৰিৱৰ্তন আৰু শিক্ষা দীক্ষাৰ প্ৰভাৱে সচৰাচৰ ব্যৱহাৰ হৈ থকা যোজনা ফকৰাবিলাকো অচল কৰি আনিছে। মজলীয়া স্কুল পাছ কৰি হাতত ভাতকেৰেলা বেপাৰ কৰি খোৱা ল'ৰাই আৰু নকয়, এঘৰৰ পাটনাত এঘৰৰ জৰি এঘৰে পানী তোলে খটং মটং কৰি। মাকতকৈ জীয়েক কাজি ঢেঁকীথোৰাৰে বাটে পাজি। তথাপি জেকেট পিন্ধা বোৱাৰীয়েকহঁতে তেনে প্ৰবচন ব্যৱহাৰ নকৰে। গতিকে গাঁও অঞ্চলত কি হৈছে, জনসাহিত্যৰ প্ৰচলন বেছি, নগৰত তেনেধৰণৰ প্ৰচলন নাথাকে। এসময়ত বুঢ়ীমাকে কৈছিল, শালিকী বা শিয়াল বান্দৰৰ সাধু। আজিকালি কেইজনী মাকে এইবিলাক জানে বা কয়, ভাবিবলগীয়া। গতিকে আগৰ দিনত কি কৰিছিল যে আইতাহঁতে শালিকা শিয়াল আদি বান্দৰৰ সাধু শুনাইছিল। কিন্তু আজিকালি সেইবিলাকৰ প্ৰচলন নাই। জনসাহিত্যৰ পৰিসৰ টুটি অহাত পুৰণি গীত পদ মালিতাই আজিকালি কিতাপ পত্ৰতহে ঠাই লৈছেহি। ফুল কোঁৱৰ আৰু মণিকোঁৱৰৰ গীত, জনা-গাভৰু গীত, বনঘোষা ফকৰা আদি সংগ্ৰহ কৰি ছপা কৰা হৈছে। আৰু পণ্ডিত লোকে বিশেষকৈ ইউৰোপত বিবিধ উদ্দেশ্য লৈ এই ধৰণৰ কথাও চৰ্চা কৰিছে। এই উদ্দেশ্যবিলাকৰ দুই এটা ইয়াত উল্লেখ কৰিব পাৰি। গতিকে জনসাহিত্যৰ পৰিসৰ টুটি অহাত কি কৰিছে, পুৰণি গীত পদ মালিতাই আজিকালি কিতাপ পত্ৰতহে ঠাই লৈছে। ফুল কোঁৱৰ মণিকোঁৱৰৰ গীত, জনা-গাভৰু গীত, ফকৰা যোজনা এইবিলাক কি হৈছে, ছপা কৰা হৈছে আৰু এইবিলাক কি কৰা হৈছে, কিতাপতহে পঢ়িবলৈ পোৱা হৈছে। বুৰঞ্জীয়ে সামাজিক জীৱনৰ আটাইবিলাক কাহিনী ক'ব নোৱাৰে। য'ত প্ৰমাণ নিমিলে তাত বুৰঞ্জীৰ বিধান হয় আচল। কি কৈছে যে বুৰঞ্জীয়ে সামাজিক জীৱনৰ কাহিনী ক'ব নোৱাৰে। য'ত প্ৰমাণ নাই তাতহে বুৰঞ্জীৰ বিধান হয় আচল বুলি কৈছে। কিন্তু প্ৰমাণ কৰিব পৰা ঘটনাৱলী ঘটাৰ আগেও সমাজ আছিল। সেই সময়তো মানুহে খাই বৈ কাম কাজ কৰি জীৱন নিৰ্বাহ কৰিছিল। এই প্ৰমাণ নোহোৱা যুগৰ কথা আলোচনা কৰিবলৈ জনসাহিত্য, পুৰাতত্ত্ব আদি বিজ্ঞানৰ দৰে বিধ উপাদান, ৰাইজৰ আচাৰ ব্যৱহাৰ, সংস্কাৰ, কুসংস্কাৰ, ধৰ্ম আৰু সামাজিক কৰ্তব্য সম্বন্ধে যিবিলাক নীতি পালন কৰা হয় সেইবিলাকৰ বিষয়ে জনসাহিত্যই অলপীয়াকৈ হ'লেও কিছু আভাস দিব পাৰে। অৱশ্যে এইবিলাক আলোচনা কৰিবলৈ হ'লে জনসাহিত্যৰ পৰিসৰ অলপ বঢ়াই ল'ব লাগে। অৰ্থাৎ তাৰ লগতে সাধাৰণ ৰাইজৰ মাজত প্ৰচলিত আখ্যান, সাধু, সাঁথৰ, যোজনা, লোকাচাৰ, দেওভূতৰ পূজা পাতল, তন্ত্ৰ মন্ত্ৰ, নাচ, বিবিধ সেৱা সকাম আদি বহুতো আনুষংগিক বিষয়ৰ লেখ ল'ব লাগে। আটাইবিলাকক সমূহতে ইংৰাজীত বোলে ফ'কলোৰ। ফ'ক হৈছে জনসাধাৰণ আৰু লোৰ হৈছে সঞ্চিত অভিজ্ঞতা বা জ্ঞান। ফ'কলোৰ ভাৰতীয় প্ৰতিশব্দ এতিয়াও ভালকৈ থিৰ কৰা হোৱা নাই। ডক্টৰ সুনীতি কুমাৰ চট্টোপাধ্যায়ে মহাযান, হীনযান আদি শব্দৰ অনুকৰণত লোকযান শব্দ আগবঢ়াইছিল। মই নিজে লোকতকৈ জন কথাষাৰ পচন্দ কৰোঁ কাৰণে এসময়ত জনসংস্কাৰ শব্দ তৈয়াৰ কৰিছিলোঁ। পিছে জনসংস্কাৰ নাইবা জনসংস্কৃতিতকৈ সম্ভৱ জনকৃষ্টি কথাষাৰ ব্যৱহাৰ কৰাটো সমীচীন। জনকৃষ্টি শব্দটো উপযোগী নহয়, কিয়নো সংস্কাৰ কৰা নাইবা সংস্কৃতিৰ কথা ইয়াত উত্থাপন কৰিব নোৱাৰি। যি আচাৰ বিচাৰ নাইবা অভিজ্ঞতা ভাল হওক বেয়া হওক পৰম্পৰাগত আৰু মৌখিকভাৱে বৰ্তি থাকে সেয়ে জনকৃষ্টিৰ বিষয়বস্তু। গতিকে আমি জনকৃষ্টিৰ বিষয়বস্তুত এই গোটেই কথাখিনি সোমোৱাব লাগিব। জনকৃষ্টিৰ এটা বিভাগ হৈছে জনসাহিত্য।
গতিকে জনকৃষ্টিৰ এটা বিভাগ কি বুলি কৈছে? জনসাহিত্য বুলি কৈছে। আনহাতে জনকৃষ্টিৰ নৃতত্বৰ লগতো সম্পৰ্ক আছে। জনসাহিত্য শব্দটো সম্ভৱ শ্ৰীযুত ডিম্বেশ্বৰ নেওগে প্ৰথমে ব্যৱহাৰ কৰিছিল, 1952 চনত ব্যৱহাৰ কৰিছিল। গতিকে জনসাহিত্য শব্দটো প্ৰথমে কোনে ব্যৱহাৰ কৰিছিল? ডিম্বেশ্বৰ নেওগদেৱে। এই অৰ্থত বঙলাত লোকসাহিত্যৰ কথাষাৰ চলে। হিন্দী ভাষাত জনগাথা, জনগীত আদি শব্দৰ প্ৰয়োগ আছে। দ্বিতীয়তে সমাজতত্ত্ব আলোচনা কৰা লোকসকলে মানুহে কিদৰে চিন্তা কৰে, কিদৰে ভাৱ প্ৰকাশ কৰে, অশিক্ষিত আৰু অনাক্ষৰী মানুহৰ চিন্তা শক্তি আৰু শিক্ষিত মানুহৰ চিন্তা শক্তিৰ মাজত পাৰ্থক্য কেনে, এইবিলাক সমস্যাৰ বিষয়ে জ্ঞান লাভ কৰিবৰ উদ্দেশ্যে হাবিতলীয়া আৰু তেনে মানুহ নাপালে সাধাৰণ গাঁৱলীয়া মানুহৰ গীত পদ মন্ত্ৰ আদি বিশ্লেষণ কৰে। প্ৰাচীন সমাজৰ মানসিকতাৰ বিশ্লেষণে মনস্তত্ত্ব, কাব্যতত্ত্ব আদি বিজ্ঞান সম্পৰ্কে যথেষ্ট আলোকপাত কৰিছে। এইবিলাক জটিল বিষয়ৰ ইয়াত আলোচনা নহয়। মাথোন জনসাহিত্যৰ উৎপত্তিৰ বিষয়ে চৰ্চা কৰিলে কাব্য সৃষ্টি সম্বন্ধীয় যে কিছু আৱশ্যকীয় সমল গোটাব পাৰি, তাকেহে অলপ কোৱা যাব। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে কবি পৰিচয়টো মুখস্থ কৰিবা। তাৰ উপৰিও জানি লোৱাত আছে তেঁতুল তামুলী জনসাহিত্য কি, মালিতা, ফকৰা, পটন্তৰ বা যোজনা, নিচুকনি গীত, বনঘোষা, ফুল কোঁৱৰৰ গীত, জনকৃষ্টি, লোকাচাৰ, দেওভোট, এইখিনি তোমালোকে কিন্তু মুখস্থ কৰিব লাগিব। ইয়াৰ পিছৰ কালাংশত আমি পিছত যিখিনি আছে সেইখিনি আলোচনা কৰিম। আজিলৈ ইমানতে শেষ হ'ল। নমস্কাৰ।